নমস্কাৰ আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছোঁ দুলীয়াজানৰ ত্ৰিদীপ নাট্যগোষ্ঠীৰ উদ্যোগত মধুপুৰ তিনিআলিৰ সমূহ ৰাইজৰ সহায় সহযোগত আজিৰ পৰা সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। নৰোত্তম ক্ষেত্ৰ এই নৰোত্তম ক্ষেত্ৰতেই 22 ডিচেম্বৰ অৰ্থাৎ আজিৰ পৰা 28 ডিচেম্বৰলৈ অসমৰ বিভিন্ন প্ৰান্তত খলকনি লগাই থকা সুন্দৰ সুন্দৰ অভিনয় কৰা কেইবাখনো ভাওনা আজিৰ পৰা অনুষ্ঠিত হ'ব। সমূহ ৰাইজক আমি আদৰেৰে নিমন্ত্ৰণ কৰিছোঁ, আপোনালোকে আহিব, আপোনালোকৰ সহায় সহযোগিতা আমি একান্তই কামনা কৰিছোঁ। আৰু আজিৰ পৰা যি ভাওনা প্ৰতিযোগিতা হ'ব, এই ভাওনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ভাওনাকেইখন আমি আপোনালোকক জনাই থ'ব বিচাৰিছোঁ। জয় গুৰু শংকৰ পৰম সভাৰ আজিৰ নৰোত্তম ক্ষেত্ৰত উপবিষ্ট ভকত বৈষ্ণৱবৃন্দ, আই মাতৃসকল, ত্ৰিগুণাতীত সাংস্কৃতিক মঞ্চ শিৱসাগৰৰ শ্ৰীৰামৰ পাদুকা বৰণ, সন্মিলিত শিল্পী সমাজ ডিগবৈ কুলাচলৰ মুক্তিলাভ, কিৰীটিকুণ্ডল সাংস্কৃতিক গোষ্ঠী চেৰেকাপাৰ শিৱসাগৰৰ লক্ষণ বৰ্জন, কুৰুক্ষেত্ৰ সাংস্কৃতিক গোষ্ঠী গুটিবাৰী বগৰীবাম দুলীয়াজানৰ মৎস্য অৱতাৰ, কৌমুদকী সমন্বয় নাট্যগোষ্ঠী টিপলিং নগাঁও দুলীয়াজানৰ সাবিত্ৰী সত্যবান, শ্ৰীমন্ত শংকৰ মাধৱ নাট্যগোষ্ঠী পুলিবৰ যোৰহাটৰ যজাতিৰ জৰাপ্ৰাপ্তি পুৰুষ ৰাজ অভিষেক, প্ৰগতি প্ৰয়াস সাংস্কৃতিক যুৱ সংঘ কাকজান যোৰহাটৰ অম্বাৰ দেহত্যাগ আৰু উপাসনা আধ্যাত্মিক কেন্দ্ৰ টিংখাং ডিব্ৰুগড়ৰ দুষ্মন্ত শকুন্তলা, শ্ৰীৰামৰ অৰণ্যগমন ভৰতৰ পাদুকা স্থাপন পৰিৱেশনত অৰুণোদয় সাংস্কৃতিক কেন্দ্ৰ ফুলপানীছিগা শিৱসাগৰ, সাংস্কৃতিক কলাকেন্দ্ৰ গোহাঁই টেকেলা গাঁও যোৰহাটৰ দ্বিতীয় দৰ্পশূন্য, গোপালদেৱ সমন্বয় শিল্পী গোষ্ঠী লাডৈগড় যোৰহাটৰ শংখধ্বজৰ কৃষ্ণ দৰ্শন সুধন্যাৰ মুক্তিলাভ, ত্ৰিদীপ নাট্যগোষ্ঠী দুলীয়াজানৰ হিন্দুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ ভাওনা প্ৰদৰ্শন নাট হ'ব। গতিকে সমূহ ৰাইজক এই ভাওনাকেইখন আপোনালোকে চাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আহক, খুব সুন্দৰ সুন্দৰ ভাওনা আপোনালোকক আমি এই চেনেলৰ যোগেদি আপোনালোকৰ সহায় সহযোগিতা দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। সমূহ ৰাইজক সাদৰেৰে নিমন্ত্ৰণ জনাইছোঁ।